ক্লাছ 9 চেপ্টাৰ 3 নাম হ'ল স্থানাংক জ্যামিতি আৰু ইয়াক ইংৰাজীত কোঅৰ্ডিনেট জিঅ'মেট্ৰি বুলি কোৱা হয়। ইমানখিনি এটা চেপ্টাৰ আৰম্ভ কৰাৰ আগতে শেষ হৈ যাব। কোনোবাই যদি স্থানাংক জ্যামিতি চেপ্টাৰটো পঢ়া নাছিল, ইয়াৰ নামো শুনা নাছিল, তেতিয়াহ'লে আজি এইটো ভিডিঅ' চোৱাৰ পিছত স্থানাংক জ্যামিতি কি হয় বুজি পাব। স্থানাংক জ্যামিতিৰ যিকোনো ধৰণৰ MCQ কুৱেশ্যন লগতে এক্সাৰচাইজৰ কুৱেশ্যনসমূহ ইজিলি সলভ কৰিব পাৰিব। মই আজিৰ এই ক্লাছটোত এক্সাৰচাইজৰ এটা অংক নকৰাম, কিন্তু এইটো ভিডিঅ' চোৱাৰ পিছত এক্সাৰচাইজৰ অংকবিলাক নিজে নিজে কৰিবলৈ পাৰিব। ভিডিঅ'টো বহুত সৰু হ'ব, চিম্পল হ'ব। তেতিয়াহ'লে আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। তো চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই ইয়াতে এটা সংখ্যা ৰেখা আঁকিম। সংখ্যা ৰেখা সকলোৱে জানে, সৰুৰ পৰা ডাঙৰলৈ আজিকালি সকলোৱে সংখ্যা ৰেখা কি হয় সকলোৱে জানে। তো সংখ্যা ৰেখা কি হয়, এনেকৈ এটা ৰেখা হয় য'ত নাম্বাৰবিলাক বহুৱা হয়, সংখ্যাবিলাক বহুৱা হয়। তো কেনেকুৱা সংখ্যা, সোঁফালে কি হ'ব 1 2 3 4 আৰু আহি থাকিব। বাওঁফালে কি হ'ব -1 -2 -3 -4। তো যিটো সংখ্যা ৰেখা মই আঁকিছোঁ এইটো কি এনেকৈ পথালিকা আছে, আৰু পথালিক অসমীয়াত কি বুলি কোৱা হয়, অনুভূমিক বুলি কোৱা হয়। তাৰমানে এই ৰেখাটো হ'ব এটা অনুভূমিক ৰেখা। আৰু অনুভূমিক যিটো ৰেখা আছে এই ৰেখাটোক স্থানাংক জ্যামিতিত এক্স অক্ষ বুলি কোৱা হয়। কি অক্ষ বুলি কোৱা হয়, এক্স অক্ষ। ঠিক আছে, ইয়াতে পজিটিভ নাম্বাৰ আছে গতিকে এইফালে এক্স লিখিম, এইফালে নিগেটিভ আছে গতিকে এইফালে কি লিখিম, এক্স ডেছ। যিফালে পজিটিভ এইফালে কি বুলি লিখিম, অকল এক্স লিখিম, আৰু যিফালে নিগেটিভ আছে এইফালে কি লিখিম, এক্সৰ লগত ডেছ দিম। এতিয়া এই অক্ষৰডালক যদি মই এনেকৈ 90 ডিগ্ৰী ঘূৰাই দিওঁ, এনেকুৱা আছে ইয়াক যদি এনেকৈ ঘূৰাই দিওঁ, অনুভূমিক আছে, এই অনুভূমিক ৰেখাডালক মই যদি এনেকৈ উলম্ব কৰি দিওঁ, এনেকৈ উলম্ব কৰিলে কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ঠিক আছে, আৰু মাজত কি হ'ব, মাজত থাকিব 0। মাজত যদি 0 থাকে এই পজিটিভ নাম্বাৰ কেইটা ঘূৰি কি হ'ব, ওপৰত যাব। তো ওপৰত কি হ'ব 1 2 3 4 5। তো পজিটিভ নাম্বাৰবিলাক কি হ'ব, ওপৰত যাব, আৰু এই নিগেটিভ নাম্বাৰবিলাক কি আহিব, তলত আহিব। তো তলত কি হ'ব -1 -2 -3 -4 এনেকৈ আহি থাকিব। এতিয়া অনুভূমিক অক্ষৰডালৰ নাম কি দিয়া হৈছে, এক্স অক্ষ দিয়া হৈছে। ঠিক আছে, ঠিক একেদৰে যিটো উলম্ব অক্ষ আছে এই উলম্ব অক্ষৰডালৰ নাম দিয়া হয় y আৰু y ডেছ অক্ষ। ঠিক আছে, গোটেই অক্ষৰডালৰ নাম কি, y অক্ষ, আৰু যিফালে পজিটিভ নাম্বাৰ এইফালে y, আৰু যিফালে নিগেটিভ নাম্বাৰ আছে মাইনাছ থকা নাম্বাৰ আছে এইফালে কি হ'ব, y ডেছ। এতিয়া মই এই 0 পইণ্ট, এই যিটো 0 পইণ্ট আছে এই 0 পইণ্টটো উঠাই লৈ আহি, তাৰমানে এই অক্ষৰডালক যদি ইয়াৰ পৰা উঠাই লৈ আহি 0ৰ লগত 0 যদি মিলাই ইয়াতে বহাই দিওঁ তেতিয়াহ'লে অক্ষৰডাল এনেকুৱা হ'ব। ঠিক আছে, এই 0ৰ ঠাইত কি হ'ব, এই 0ই হ'ব। 0ৰ ওপৰত কি আছে 1 2 3 এনেকৈ আছে, তো ওপৰত কি হ'ব 1 2 3 4 5 এনেকৈ আহি থাকিব। আৰু তলফালে কি আছে -1 -2 -3 -4 -5 এনেকৈ আহি থাকিব। ঠিক আছে, ওপৰত কি আছে y আছে, আৰু তলত কি আছে y ডেছ আছে। ঠিক আছে, ইয়াতে আমাৰ কেইটা অক্ষ আছে, দুটা অক্ষ আছে। এটা এক্স অক্ষ, এক্স অক্ষৰডালক কি বুলি কোৱা হয়, অনুভূমিক বুলি কোৱা হয়। আৰু যিটো y অক্ষ আছে y অক্ষৰডালক কি বুলি কোৱা হয়, উলম্ব অক্ষ বুলি কোৱা হয়। ঠিক আছে, এই অনুভূমিক আৰু এই উলম্ব অক্ষৰডাল যিটো পইণ্টত কাটাকাটি কৰিছে এই পইণ্টৰ নাম হৈ যাব কি, মূল বিন্দু। এই অনুভূমিক আৰু এই উলম্ব অক্ষ দুডালৰ দ্বাৰা যিটো সমতল গঠন হৈছে এই সমতলক কি বুলি কোৱা হয়, কাৰ্টেজীয় সমতল বুলি কোৱা হয়। ইংৰাজীত ইয়াক কাৰ্টেজিয়ান প্লেন বুলি কোৱা হয়। ঠিক আছে, লগতে ইয়াতে যি 4টা ভাগ হৈছে, এই যিটো সমতল আছে এই সমতলত কি হৈছে সমান সমান 4টা ভাগ হৈছে। এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ, এইটো এটা ভাগ। ঠিক আছে, এই ভাগবিলাকৰ নতুনকৈ নাম দিয়া হৈছে, আৰু এই ভাগবিলাকক কি বুলি কোৱা হয়, চক বুলি কোৱা হয়। কি বুলি কোৱা হয়, চক। তেতিয়াহ'লে চক কেইটা আছে, 1 2 3 4টা। তো কাৰ্টেজীয় সমতলত 4টা চক থাকে। ঠিক আছে, তো এই যিটো চক আছে এই চকটোক কি বুলি কোৱা হয়, চক নম্বৰ 1 মানে প্ৰথম চক বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত ইয়াৰ পিছতে এইটো আহিব, এইটোক দ্বিতীয় চক বুলি কোৱা হয়। ঠিক আছে, এইটোক কি বুলি কোৱা হয়, তৃতীয় চক বুলি কোৱা হয়, আৰু এইটো কি বুলি কোৱা হয়, চতুৰ্থ চক বুলি কোৱা হয়। এতিয়া মই এই প্ৰথম চকত যদি এটা বিন্দু বহাওঁ, ঠিক আছে, এটা ঠাইত যদি মই বিন্দু বহাই দিওঁ, ঠিক আছে, মই ধৰিছোঁ ইয়াতে এটা পইণ্ট বহাইছোঁ। ঠিক আছে, ইয়াতে এটা কি বহাইছোঁ, পইণ্ট বহাইছোঁ, আৰু যদি কয় এই পইণ্টটো ক'ত আছে তেতিয়াহ'লে মই কি ক'ম, প্ৰথম চকত আছে। কিন্তু আমাক যদি এনেকৈ সোধে যে এক্সাক্টলি ক'ত আছে, ঠিক আছে, সঠিকভাৱে যদি ক'ব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াৰ স্থানাংক লিখিব লাগিব। এই পইণ্টটো যিটো অৱস্থানত আছে এক্সাক্টলি সেইটো অৱস্থান ওলাব পাৰিলে এই অৱস্থানক কি বুলি কোৱা হয়, স্থানাংক বুলি কোৱা হয়। তো ইয়াৰ স্থানাংক কেনেকৈ ওলায়, তো এই যিটো চক আছে প্ৰথম চক, এই প্ৰথম চকত ইয়াতে এটা এক্স অক্ষ আছে আৰু এটা কি আছে, y অক্ষ আছে। তো এই এক্স অক্ষ আৰু এই y অক্ষ দি পেলাই কি হৈছে এই চকটো গঠন হৈছে। ঠিক আছে,
তাৰ মানে ইয়াতে x এটা মান আছে আৰু y ৰ মান আছে তো প্ৰথমে আমি কি কৰিম এই যেটো বিন্দু আছে এই বিন্দুটো x অক্ষত কিমান দূৰ গৈছে ঠিক আছে তো আমি হিসাব কৰিম x অক্ষত কিমান দূৰ গৈছে এইটো 0 0 পৰা 1 2 3 4 4 সিধা সিধি হৈছে এই পইণ্টটো কি হৈছে 4 ঘৰ গৈছে x অক্ষত কিমান দূৰ গৈছে 4 ঘৰ গৈছে আৰু এই যেটো y অক্ষ আছে y অক্ষত কিমান দূৰ গৈছে ঠিক আছে তো আমি হিসাব কৰিম y অক্ষত কা সিধা সিধি হৈছে 3 সিধা সিধি ঠিক আছে তাৰ মানে x অক্ষত 4 আৰু y অক্ষত কি আছে 3 তো এই যেটো বিন্দু আছে এই বিন্দুৰ স্থানাংক কি হ'ব 4,3 4টো হ'ব কি x ৰ মান আৰু 3টো হ'ব কি y ৰ মান ধৰিছো এইটো a বিন্দু এতিয়া যদি দ্বিতীয় চকত কোন এটা যদি বিন্দু বহাও ঠিক আছে এতিয়া দ্বিতীয় চকত এটা বিন্দু বহাই দিও ঠিক আছে ধৰি লৈছো এইটো এটা বিন্দু b আৰু এই বিন্দুটো কোনটো চকত আছে দ্বিতীয় চকত আছে এতিয়া এই বিন্দুটোৰ স্থানাংক কি হ'ব প্ৰথমে আমি কি কৰিম x ৰ হিসাব কৰিম ঠিক আছে x কিমান দূৰ গৈছে তো এটা যদি বাওফালে দেখো x এই যে এটো হল x দা x গৈছে কি -1 -2 সিধা সিধি হৈছে আৰু উপৰ ফালে y কিমান দূৰ গৈছে 1 2 3 4 5 5 সিধা সিধি আছে তো যেটো b বিন্দুৰ স্থানাংক হ'ব তো b বিন্দুৰ স্থানাংক x ৰ মান কিমান আছে -2 ইয়াতে হ'ব -2 আৰু সিধা সিধিকে y কিমান দূৰ গৈছে 5 ঘৰ গৈছে গতিকে কমা দি কি হ'ব 5 এই প্ৰথমটো কিহৰ মান x ৰ মান আৰু দ্বিতীয়টো কিহৰ মান y ৰ মান ঠিক একেদৰে আমি যদি তৃতীয় চকত এটা বিন্দু দিও ঠিক আছে তৃতীয় চকত যদি এটা বিন্দু দিও এই তৃতীয় চকত এটা বিন্দু বহালে ইয়াৰ স্থানাংক কি হ'ব ধৰি লৈছো মই ইয়াতে এটা বিন্দু দিছো এই বিন্দুটোৰ স্থানাংক কি হ'ব ধৰিছো এইটো c বিন্দু ঠিক আছে তো এই বিন্দুটোৰ স্থানাংক কি হ'ব এটা আমি ওলাব লাগে তো c বিন্দুৰ স্থানাংক কেনেকৈ ওলাম তো মূল বিন্দুৰ পৰা আমি দেখিম যেটো x দাগ আছে এই c বিন্দুটো এই x দাগৰ কিমান দূৰ আহিছে তো আমি যদি এই দাগটো চাও এই দাগটো এই -2 সিধা সিধি আছে এটো কি আছে -2 সিধা সিধি আছে তাৰ মানে কি x দাগত কিমান দূৰ আহিছে -2 আহিছে তো আগত কি লিখিম -2 তাৰ মানে x ৰ মানটো সদায় আগত হিসাব কৰিব লাগে x দাগটো আগত হিসাব কৰিব লাগে তাৰ পিছত y দাগটো হিসাব কৰিব লাগে ঠিক আছে তো এই বিন্দুটো y দাগত কিমান দূৰ আছে y দাগত দেখা পালো আমি -4 দূৰত্বত আছে ঠিক আছে গতিকে এটো কি হ'ব -4 ঠিক একেদৰে চতুৰ্থ চকত যদি এটা পইণ্ট বাকিলে ঠিক আছে চতুৰ্থ চকত মই ধৰি লৈছো ইয়াতে এটা পইণ্ট মাৰিছো এই পইণ্টৰ নাম দিছো কি d পইণ্ট আৰু এই d পইণ্টৰ স্থানাংক কি হ'ব তো এই d পইণ্টৰ স্থানাংক কেনেকৈ ওলাম এই x অক্ষত কিমান দূৰ গৈছে এই d পইণ্টটো 1 2 2 ডিসটেন্স গৈছে 2 ইউনিট ডিসটেন্স গৈছে ঠিক আছে আৰু এই d পইণ্টটো y অক্ষত কিমান দূৰ গৈছে y অক্ষত দেখা পাইছো -5 ডিসটেন্স গৈছে ঠিক আছে তেতিয়া হলে x অক্ষৰ হিসাবটো আগত হ'ব কি আছে 2 আছে x অক্ষত কিমান দূৰ গৈছে 2 গৈছে আৰু ইয়াতে y অক্ষত কিমান দূৰ গৈছে -5 গৈছে গতিকে ইয়াতে কি হ'ব 2, -5 ইয়াতে 2 কিহৰ মান x অক্ষৰ মান গতিকে ইয়াতে x আৰু যেটো y আৰু যেটো -5 আছে ইয়াত এটো কিহৰ মান y ৰ মান তো আমি গম পালো কি যে কোনো এটা বিন্দু কোনো এটা চকত দিয়া থাকিলে এইবিলাকৰ স্থানাংক কেনেকে উলিয়ায় ঠিক আছে প্ৰথমত আমি কি কৰিব লাগে x ৰ মান ওলাব লাগে x কিমান দূৰ গৈছে তাৰ পিছত আমি কি কৰিব লাগে y কিমান দূৰ গৈছে ঠিক আছে তো x ৰ মানটো কি কৰিব লাগে আগত লিখিব লাগে ব্ৰেকেটৰ ভিতৰত আগত লিখিব লাগে আৰু y ৰ মানটো ব্ৰেকেটৰ ভিতৰত কি কৰিব লাগে কমা দি পেলাই পিছত লিখিব লাগে এতিয়া মই যদি কও এই যেটো পইণ্ট আছে মই যদি এই সেন্টাৰত এটা পইণ্ট দিও ঠিক আছে এই পইণ্টটোৰ স্থানাংক কিমান হ'ব এই পইণ্টটো স্থানাংক হ'ব কি 0,0 ইয়াতে যদি মই ভালকে লক্ষ্য কৰো এই যেটো x দাগ আছে ঠিক আছে ইয়াতে x ৰ মান কি হ'ব 0 হ'ব তাৰ মানে ইয়াতে x কি আছে 0 তে আছে ঠিক আছে আৰু ইয়াতে যদি মই যদি y কো y হিসাব কৰো ঠিক আছে y যদি হিসাব কৰো তেতিয়া হলে y কি আছে ইফালে 1 আছে ইফালে -1 আছে ইয়াতে কি আছে 0 আছে তাৰ মানে y ৰ মান কি আছে 0 আছে তো এই যেটো পইণ্ট মানে এই উলম্ব অক্ষ আৰু এই অনুভূমিক অক্ষ মানে x অক্ষ আৰু y অক্ষই যেটো পইণ্টত কাটাকাটি কৰে এই পইণ্টৰ স্থানাংক কি হ'ব 0,0 আৰু এই পইণ্টক কি বুলি কোৱা হয় মূল বিন্দু কোৱা হয় ঠিক আছে তাৰ মানে মূল বিন্দুৰ স্থানাংক কি হ'ব 0,0 এতিয়া a b c d এই স্থানাংক কেইটা যে বহাইছো আমি ভালকে লক্ষ্য কৰিলে দেখা পাম এই যেটো a স্থানাংক আছে এটো কি আছে প্ৰথম চকত আছে আৰু প্ৰথম চকত আছে আৰু এই a বিন্দুৰ স্থানাংকৰ যেটো x ৰ মান আৰু y ৰ মান দুইটাই কি আছে পজিটিভ আছে ঠিক আছে তাৰ মানে প্ৰথম চকত x ৰ মানো পজিটিভ হয় আৰু y ৰ মানে কি হয় পজিটিভ তাৰ মানে প্ৰথম চকৰ চিন কি হ'ব প্লাস আৰু প্লাস ইয়াতে x ৰ মানো কি হ'ব প্লাস আৰু y ৰ মানো কি হ'ব প্লাস গতিকে এই প্ৰথম চকৰ চিন কি হ'ব প্লাস প্লাস ঠিক আছে এই চিনটো বহুত ইম্পৰ্টেন্ট তেতিয়া হলে দ্বিতীয় চকৰ চিন কি হ'ব তো দ্বিতীয় চকত আমি চাম x ৰ মান কি আছে মাইনাস আৰু y ৰ মান কি আছে প্লাস গতিকে ইয়াতে কি হ'ব মাইনাস আৰু প্লাস
ইয়াতে আমি x অক্ষ আৰু y অক্ষ ধৰিও আমি ইয়াৰ চিন ওলাব পাৰি ইয়াতে চাম এই যিটো x অক্ষ আছে x অক্ষৰ মানবিলাক কি হয় মাইনাছ হয় গতিকে এই দ্বিতীয় চকৰ প্ৰথমত x ৰ মান কি হ'ব মাইনাছ হ'ব ঠিক আছে আৰু ইয়াতে y অক্ষৰ মান কি আছে এইবিলাক কি হয় প্লাছ মান হয় পজিটিভ মান হয় গতিকে y ৰ মান কি হ'ব প্লাছ হ'ব তো দ্বিতীয় চকৰ যিটো চিন হ'ব এটো কি হ'ব মাইনাছ প্লাছ প্ৰথম চকৰ চিন কি প্লাছ প্লাছ আৰু দ্বিতীয় চকৰ চিন কি হ'ব মাইনাছ প্লাছ ঠিক একেদৰে তৃতীয় চকৰ চিন কি হ'ব মাইনাছ মাইনাছ ইয়াতে x ৰ মান কি আছে মাইনাছ x ৰ মানবিলাক কি হয় মাইনাছ আৰু এই তৃতীয় চকত এই y ৰ মানবিলাক কি হয় মাইনাছ গতিকে x ৰ মানো মাইনাছ আৰু y ৰ মানো মাইনাছ তো তৃতীয় চকৰ চিন কি হ'ব মাইনাছ মাইনাছ ঠিক একেদৰে চতুৰ্থ চকৰ চিন কি হ'ব চতুৰ্থ চকত কি আছে চতুৰ্থ চকত এই x ৰ মানবিলাক কি পজিটিভ আৰু y ৰ মানবিলাক হয় নেগেটিভ ঠিক আছে তো গতিকে x ৰ মান কি আছে পজিটিভ আৰু y ৰ মান কি হয় ইয়াতে নেগেটিভ গতিকে চতুৰ্থ চকৰ চিন কি হ'ব পজিটিভ প্লাছ আৰু মাইনাছ তো এতিয়ালৈকে আমি কি কি শিকিলো পথালিকে যিটো অক্ষ আছে এটোক x অক্ষ বুলি কোৱা হয় বা অনুভূমিক x অক্ষ বুলি কোৱা হয় যিটো দীঘলীয়া কি আছে উলম্ব আছে এটোক y অক্ষ বুলি কোৱা হয় এই অনুভূমিক আৰু এই উলম্ব মানে x অক্ষ আৰু y অক্ষ যেটো কাটাকাটি কৰে এই পয়েন্টৰ নাম কি মূলবিন্দু বুলি কোৱা হয় আৰু মূলবিন্দুৰ স্থানাঙ্ক কি হয় 0,0 এতিয়া তাৰ পিছত এই যেটো চাৰিটা সমান সমান ভাগ হয় এই চাৰিটা ভাগৰ নাম কি হয় চক হয় এটো প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু কি চতুৰ্থ চক প্ৰথম চকৰ চিন কি হয় প্লাস প্লাস হয় দ্বিতীয় চকৰ চিন কি হয় মাইনাস প্লাস হয় তৃতীয় চকৰ চিন কি হয় মাইনাস মাইনাস হয় আৰু চতুৰ্থ চকৰ চিন কি হয় প্লাস মাইনাস হয় এই চিনবিলাকৰ পৰা এটা প্ৰশ্ন আহা দেখা পোৱা যায় এমচিকিউত এনেকৈ আহিব ইয়াতে দি দিব যে -2,3 এই যেটো বিন্দু আছে এই বিন্দুটো কোনটো চকত থাকিব তো আমি কি কৰিব লাগিব প্ৰথমে দেখিব লাগিব x ৰ মান কি আছে মাইনাস আৰু y ৰ মান কি আছে প্লাস তো মাইনাস প্লাস হলে কি হয় মাইনাস প্লাস কোনটো চকত আছে মাইনাস প্লাস দ্বিতীয় চকত আছে গতিকে এই যেটো পয়েন্ট আছে এটো কি হ'ব দ্বিতীয় চকত থাকিব এতিয়া আমি দুটা নতুন শব্দৰ বিষয়ে শিকিম ইয়াতে কি লিখা আছে এটা ভুজ আৰু এটা কি কোটি তো প্ৰশ্ন তেনেকৈ আহে যে ইয়াতে এটা পয়েন্ট দিয়া আছে a আৰু a বিন্দুৰ স্থানাঙ্ক কি আছে -3,4 ঠিক আছে তো এই বিন্দুৰ ভুজ কি হ'ব আৰু কোটি কি হ'ব ঠিক আছে বহুত সিম্পল হয় যেটো x ৰ মান হয় এই x ৰ মানক ভুজ বুলি কোৱা হয় আৰু যেটো y ৰ মান হয় এই y ৰ মানক কি বুলি কোৱা হয় কোটি বুলি কোৱা হয় ঠিক আছে তো এই যেটো a বিন্দু আছে এই বিন্দুৰ ভুজ কি হ'ব -3 তাৰ মানে x ৰ মানটো কি হ'ব ভুজ আৰু যেটো y ৰ মান আছে এটো কি হ'ব কোটি তো কোটিৰ মান কি হ'ব 4 এতিয়া কোনো এটা চকত প্ৰথম চক দ্বিতীয় চক তৃতীয় চক আৰু চতুৰ্থ চক কোনো এটা চকত যদি কোনো এটা স্থানাঙ্ক থাকে এটো স্থানাঙ্ক কেনেকৈ লিখে এটো আমি শিকিলো এতিয়া কোনো এটা অক্ষৰ ওপৰত যদি এটা বিন্দু থাকে ধৰি লৈছো মই এই অক্ষৰ ওপৰত এটা বিন্দু আছে এই বিন্দু কি c বিন্দুৰ স্থানাঙ্ক ঠিক আছে তো c বিন্দুৰ স্থানাঙ্ক আমি কেনেকৈ ওলাম তো আমি চাম ইয়াতে c ত x ৰ মান আৰু y ৰ মান কি আছে ঠিক আছে ইয়াতে c যদি চাও এই c যে আছে এই c ত x ৰ মান কিমান দূৰ গৈছে ইয়াতে x ৰ মান 1 2 3 গৈ গৈছে তো x ৰ মান কিমান হ'ব 3 কিন্তু ইয়াতে y ৰ মান কি হৈছে y ৰ মান মানে কি এই y অক্ষত কিমান দূৰ গৈছে y অক্ষত ওপৰত গৈছে না তলত গৈছে তো আমি দেখা পাই আছো এই c ৰ যেটো পয়েন্ট আছে এই পয়েন্টটো y ৰ না ওপৰত গৈছে না তলত গৈছে মানে এই পয়েন্টটো এই 0 সিধা সিধি হৈ আছে তাৰ মানে এই y ৰ মান কি হ'ব y ৰ মান ইয়াতে কি হ'ব 0 হ'ব গতিকে c বিন্দুৰ স্থানাঙ্ক কি হ'ব 3,0 ঠিক একেদৰে মই যদি ইয়াতে এটা পয়েন্ট দিও ঠিক আছে d পয়েন্ট আৰু এই d পয়েন্টৰ স্থানাঙ্ক কি হ'ব এটো এটা অক্ষৰ ওপৰত আছে তো অক্ষৰ ওপৰত থাকিলে প্ৰথমে আমি x ৰ মান হিসাব কৰিম তো আমি চাম x কিমান দূৰ গৈছে x হফালে গৈছে এইটো হল 0 পয়েন্ট ঠিক আছে x কোন ফালে গৈছে এইফালে গৈছে না এইফালে গৈছে তো আমি দেখা পাইছো এই 0 ৰ সিধা সিধি আছে তো x ৰ মান কি হ'ব 0 হ'ব আৰু y ৰ মান কি হ'ব যেটো y দাগৰ ওপৰত আছে y ৰ মান কি হ'ব -1 -2 তো y ৰ মান কি হ'ব -2 যদি ইয়াতে এটা পয়েন্ট দিও ঠিক আছে e পয়েন্ট তেতিয়াহলে এই e পয়েন্টৰ স্থানাঙ্ক কি হ'ব তো e পয়েন্টৰ স্থানাঙ্ক কি হ'ব প্ৰথমতে আমি এই e পয়েন্টৰ x ৰ দূৰত্ব চেক কৰিম ঠিক আছে তো এইটো হল x দাগত কিমান দূৰ আহিছে -1 -2 -3 -4 তো ইয়াতে হ'ব -4 x ৰ মান হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব ইয়াতে y ৰ মান বিচাৰিব লাগিব এতিয়া এই y অক্ষত কিমান দূৰ গৈছে ওপৰ ফালে গৈছে 0 পৰা না তল ফালে আহিছে তো আমি দেখা পাইছো 0 সিধা সিধি আছে তাৰ মানে y ৰ মান কি হ'ব ইয়াতে 0 হ'ব তো গতিকে e বিন্দুৰ স্থানাঙ্ক কি হ'ব -4,0 তো এইকেইটা পয়েন্ট আমি ভালকে লক্ষ্য কৰিলে দেখা পাম যে যিবিলাক পয়েন্ট এনেকৈ অক্ষৰ ওপৰত থাকে ঠিক আছে x অক্ষ বা নেগেটিভ x অক্ষ ঠিক আছে বা y অক্ষ বা নেগেটিভ y অক্ষ তো এনেকুৱা x অক্ষ বা y অক্ষৰ ওপৰত থকা যিবিলাক বিন্দু আছে এই বিন্দুবিলাকৰ স্থানাঙ্ক সদায় কি থাকিব এনেকা 0 থাকিব
যদি x অক্ষৰ ওপৰত থাকে কোনো বিন্দু তেতিয়াহ'লে x কিবা এটা মান থাকিব 1 2 3 4 -1 -2 ঠিক আছে আৰু ইয়াতে কি হ'ব y ৰ মান কি হৈ যাব 0 হ'ব ঠিক আছে আৰু যদি y অক্ষৰ ওপৰত থাকে বিন্দু তেতিয়াহ'লে y ৰ মান কি হ'ব এইটো x ৰ মান এইটো y ৰ মান y ৰ কিবা এটা মান থাকিব আৰু x ৰ মান কি হ'ব 0 হ'ব তো আমাক যদি প্ৰশ্ন কৰে যে 3,0 এই বিন্দুটো কোনটো চকত থাকিব তো যেহেতু ইয়াতে এটা 0 আছে x ৰ মান কি আছে 3 আৰু y ৰ মান কি আছে 0 আছে গতিকে এইটো কোনো চকত নাথাকিব কোনো বিন্দুৰ স্থানাংক যদি 0 থাকে x ৰ মানে হোক বা y ৰ মানে হোক যদি 0 হৈ যায় এইটো কোনো চকত নাথাকে এইটো কি থাকে এটা দাগৰ ওপৰত থাকে এইটো এটা এক্সিসৰ ওপৰত আছে অক্ষৰ ওপৰত আছে যেনেকৈ c পইণ্টটো কি আছে অক্ষৰ ওপৰত আছে গতিকে আমি গম পালো কি যে কোনো এটা বিন্দুৰ স্থানাংকত যদি যিকোনো x ৰ মান বা y ৰ মান যদি কি হয় 0 হয় তেতিয়াহ'লে এই বিন্দুটো কি হয় এটা অক্ষত থাকে ঠিক আছে এইটো কোনটো অক্ষত থাকে আমি কেনেকৈ গম পাম যদি x ৰ মান থাকে আৰু y ৰ মান যদি 0 হয় যিটোৰ মান থাকিব এইটো অক্ষত থাকিব ঠিক আছে x ৰ মান আছে x ৰ মান কিবা এটা আছে 3 আছে গতিকে এইটো কি থাকিব x অক্ষত থাকিব x ৰ মানটো কি পজিটিভ হয় গতিকে এইটো পজিটিভ x অক্ষত থাকিব ঠিক আছে x ৰ মান যদি -3 হয় ধৰি লৈছো এইটো -3,0 আছে তো যেহেতু এইটো x ৰ মান আছে আৰু y ৰ মান নাই y ৰ মান 0 হয় গতিকে এইটো x অক্ষত থাকিব কিন্তু যেহেতু x ৰ মানটো মাইনাস আছে গতিকে x ৰ কি হ'ব মাইনাস অক্ষত থাকিব -3 পইণ্ট থাকিব এইটো পইণ্ট থাকিব ঠিক একেদৰে যদি দিয়া থাকে 0, -5 ঠিক আছে ইয়াতে আমি দেখা পাই আছো x ৰ মান 0 আৰু y ৰ মান কি দিয়া আছে 5 দিয়া আছে তো x ৰ মান 0 মানে x ৰ মান নাই আৰু y ৰ মান -5 মানে y ৰ মান কিবা এটা আছে তো তাৰ মানে এইটো y অক্ষত থাকিব এতিয়া y ৰ কোনটো অক্ষত থাকিব y ৰ তলত থাকিব নে ওপৰত থাকিব যেহেতু y ৰ মান মাইনাস আছে গতিকে এই পইণ্টটো ক'ত থাকিব ইয়াতে থাকিব ঠিক আছে আৰু যদি এইটো পইণ্ট দিয়া থাকে তেতিয়াহ'লে কি হ'ব এইটো ইয়াতে x ৰ মান কি আছে 0 হৈ আছে আৰু y ৰ মান কি হৈ আছে 2 হৈ আছে তাৰ মানে x ৰ মান নাই y ৰ মান আছে তো যাৰ মান আছে এইটো অক্ষতে থাকিব ঠিক আছে y ৰ মান আছে তাৰ মানে এই অক্ষত থাকিব y অক্ষত থাকিব এতিয়া y অক্ষৰ কোনফালে থাকিব তলফালে থাকিব না ওপৰফালে থাকিব যেহেতু y ৰ মান পজিটিভ আছে +2 আছে গতিকে ওপৰফালে থাকিব ইয়াতে থাকিব তো ইয়াৰ পৰা আমি গম পালো কি যে যিবিলাক পইণ্টত 0 থাকে যিবিলাক স্থানাংকত কি থাকে 0 থাকে এইবিলাক স্থানাংক কি হয় কোনো এটা অক্ষৰ ওপৰত থাকে নেক্সটত আমি চাম যে কোনো এটা স্থানাংক আমাক দিয়া থাকিলে এই স্থানাংকটো আমি কাৰ্টেজীয় সমতলত কেনেকৈ বহুৱাম ঠিক আছে তো আমাক দিয়া আছে 2,3 আৰু 4,-5 এই দুটা পইণ্ট আমি কি কৰিব লাগে কাৰ্টেজীয় সমতলত আমি স্থাপন কৰিব লাগে বা বহুৱাব লাগে ঠিক আছে তো ইয়াৰ কাৰণে প্ৰথমতে কি কৰিম মই এনেকুৱা কাৰ্টেজীয় সমতল এটা বনাই ল'ম আৰু কাৰ্টেজীয় সমতলৰ যেটো পথালিকা আছে যেটো অনুভূমিক আছে এইটো কি হয় x আৰু x' হয় আৰু যেটো দীঘলীয়াকে উলম্ব আছে এইটো কি হয় y আৰু y' হয় সফালে কি হয় সফালে হয় পজিটিভ নাম্বাৰ 1 2 3 4 5 6 7 আৰু বাওফালে কি হয় নেগেটিভ নাম্বাৰ -1 -2 -3 -4 -5 আৰু কি হয় 0 উপৰফালে কি হয় পজিটিভ নাম্বাৰ y অক্ষৰ উপৰফালে কি হয় পজিটিভ নাম্বাৰ 1 2 3 4 5 6 আৰু তলফালে কি হয় -1 -2 -3 -4 -5 নেগেটিভ নাম্বাৰবিলাক তলফালে এতিয়া আমাক যদি 2,3 এইটো পইণ্ট বহুৱাব লাগে তেতিয়াহ'লে আমি ক'ত বহাম আমি দেখিম যে এই যেটো বিন্দু আছে ইয়াত x ৰ মান কি আছে ইয়াতে x ৰ মান কি আছে 2 আছে আৰু y ৰ মান কি আছে 3 আছে প্ৰথমে এই মূল বিন্দুৰ পৰা আমি এই x ৰ যেটো মান আছে 2 ইয়াতে যাব লাগিব তো মূল বিন্দুৰ পৰা আমি 2 যাম ইয়াতে +2 আছে ইয়াতে কি আছে +2 মাইনাস নাই তাৰ মানে এইটো +2 হয় তো 0 ৰ পৰা আমি -2 নাযাম আমি +2 যাম ঠিক আছে 0 ৰ পৰা আমি ক'ত যাম +2 যাম ঠিক আছে প্ৰথমে +2 গলো তাৰ পিছত এতিয়া y দাগত আমি কোনফালে যাম 3 ঘৰ যাম এতিয়া y মানটো যেটো পজিটিভ আছে গতিকে পজিটিভ মানে কি ওপৰফালে যাব লাগিব আৰু যদি ইয়াতে নেগেটিভ থাকিলেহেঁতেন তলফালে আহিব লাগিলহেঁতেন তো ইয়াৰ পৰা আমি কি কৰিম ওপৰফালে 3 ঘৰ যাম ঠিক আছে y অক্ষত কিমান ঘৰ যাম 3 1 2 3 ঠিক আছে গতিকে এই পইণ্টটো হ'ব কি আমাৰ 2,3 পইণ্ট নেক্সট হ'ল আমাক যদি 4,-5 দিয়া থাকে তেতিয়াহ'লে এইটো বিন্দু ক'ত বহাম তো ইয়াতে x ৰ মান কি দিয়া আছে x ৰ মান 4 দিয়া আছে আৰু y ৰ মান কিমান দিয়া আছে -5 দিয়া আছে তো যেহেতু x ৰ মান 4 দিয়া আছে তো প্ৰথমে আমি কি কৰিম x ৰ দাগত 4 ঘৰ যাম ঠিক আছে তো x ৰ দাগত ইয়াতে 4 দাগত কি আছে একো নাই মানে প্লাস আছে তো +4 তো এইটো হ'ল x দাগ ইয়াতে আমি 4 ঘৰ যাম ইয়াতে 4 ঘৰ গ'লো ঠিক আছে 1 2 3 4 ইয়াতে 4 আছে ইয়াতে 4 ঘৰ গ'লো এতিয়া y ৰ দাগত কিমান দূৰ যাম -5 দূৰ যাম -5 কোনফালে থাকে ওপৰফালে থাকে না তলফালে থাকে এইটো y দাগ
ঠিক আছে আমি ৱাইৰ মান কি -5 হ'ব ঠিক আছে তাৰ মানে এই ৱাই দাগত আমি -5 বিচাৰিব লাগে তো ৱাইৰ দাগত -5 ক'ত আছে তলফালে আছে ঠিক আছে তো এই 4 ৰ পৰা এই -5 ঠিক আছে এই ইয়াতে হ'ব কি 4, -5 পইণ্ট নেক্সটত আমি চাম কোনো এটা বিন্দু x অক্ষৰ পৰা কিমান দূৰত থাকে আৰু y অক্ষৰ পৰা কিমান দূৰত থাকে প্ৰশ্নত পৰীক্ষাত ইয়াৰ পৰা এমসিকিউ এটা আহে বহুত ইম্পৰ্টেন্ট হয় যে x অক্ষৰ পৰা কিমান দূৰত আছে আৰু y অক্ষৰ পৰা কিমান দূৰত আছে তো আমাক যদি দিয়া থাকে এই 2,3.2 x অক্ষৰ পৰা কিমান দূৰত আছে x অক্ষ কোনটো হয় এইটো হল x অক্ষ কথা লিখে ঠিক আছে এই যেটো এইটো হল কি আমাৰ x অক্ষ ইয়াৰ পৰা কিমান দূৰত আছে এই পইণ্টটো এইটো হল ইয়াৰ ডিসটেন্স ঠিক আছে এইটো হল কি ইয়াৰ ডিসটেন্স দূৰত্ব আমি এইখিনিৰ মান ওলাব লাগে তো এইখিনিৰ মান কি হয় 1 2 3 হয় এইখিনি তো এই যেটো পয়েন্ট আছে 2,3 এই 2,3.2 এই x দাগৰ পৰা ওপৰ ফালে কিমান দূৰত আছে 1 2 3 একক দূৰত আছে তো ইয়াৰ आंसर কিমান হ'ব 3 একক দূৰত্বত আছে ঠিক আছে এতিয়া এই পয়েন্টৰ কথাই যদি মই কও যে এইটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে তো y অক্ষৰ পৰা কিমান দূৰত্বত আছে ইয়াতে y অক্ষ হল এইটো হৈছে কি y অক্ষ আৰু এই y অক্ষৰ পৰা কিমান দূৰত আছে এইখিনি হ'ব ইয়াৰ ডিসটেন্স তো এইখিনি কিমান দূৰ ইয়াতে চালে গম পাম 1 আৰু 2 তো ইয়াতে কিমান দূৰত আছে 2 ডিসটেন্স দূৰত্বত আছে ভালকে লক্ষ্য কৰিলে আমি গম পাম এই যেটো পয়েন্ট আছে আমাৰ এইটো হল x ৰ মান এইটো হল y ৰ মান ঠিক আছে আমাক যদি খুদে x অক্ষৰ পৰা কিমান দূৰত্বত আছে আমি পালো কিমান 3 তাৰ মানে y ৰ মানটো পালো তাৰ মানে x অক্ষৰ পৰা কোনো বিন্দুৰ দূৰত্ব কি হয় y ৰ মানটো হ'ব ইয়াৰ आंसर ঠিক আছে আৰু y অক্ষৰ পৰা যেতিয়া খুদিব তেতিয়া হলে x ৰ মানটো হ'ব ইয়াৰ आंसर ঠিক আছে তো y অক্ষৰ পৰা দূৰত্ব এই y অক্ষৰ পৰা কিমান দূৰত্বত আছে 2 দূৰত্বত আছে 1 2 ঠিক আছে 2 দূৰত্বত আছে তাৰ মানে এই x ৰ মানটোই হ'ব ইয়াৰ आंसर ঠিক আছে তো আমি গম পালো কি যে কোনো এটা বিন্দুৰ যদি ডিসটেন্স বিচাৰে যে x অক্ষৰ পৰা কিমান দূৰত্বত আছে তেতিয়া হলে এই বিন্দুটোৰ y ৰ মানটো হ'ব x অক্ষৰ পৰা দূৰত্ব ঠিক আছে আৰু যদি কয় y অক্ষৰ পৰা কিমান দূৰত্বত আছে তেতিয়া হলে কি হ'ব x ৰ মানটোই হ'ব কি y অক্ষৰ পৰা দূৰত্ব তো এই স্থানাংক জ্যামিতিৰ যিমানখিনি জানিবলগীয়া আছিল আমি শিকিলো তো এইটো ক্লাস যদি ভালকে বুজি পাইছে তেতিয়া হলে এক্সাৰসাইজৰ অংকসমূহ নিজে নিজে কৰিব পাৰিব এতিয়া ইয়াৰ এক্সাৰসাইজৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো গতিকে নেক্সট ভিডিঅ' পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব